মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাইকে স্বাগতম জনাইছোঁ লুইতপৰীয়া এডুকেশ্যনলৈ। আমি আজি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইংৰাজী বিষয়ত কেনেকৈ 100 নম্বৰ পাব পাৰি। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী এটা টান বিষয় বুলি এৰাই চলে আৰু ফলত কম নম্বৰ লাভ কৰে। কিন্তু আমি এই চেনেলত কেইটামান এনে কৌশল আগবঢ়াম য'ত তোমাৰ এই বিষয়টো অৰ্থাৎ ইংৰাজী বিষয়ৰ স্ক'ৰ হ'ব 100। গতিকে সময় নষ্ট নকৰি পোনে পোনে আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ, মানে আমি কেনেকৈ অধিক নম্বৰ লাভ কৰিম। ইয়াৰ বাবে কৰিবলগীয়া কামৰ ভিতৰত প্ৰথমটো হ'ল চিলেবাছখন খৰচি মাৰি জানি থোৱা। Know your syllabus well। এতিয়া কথা হ'ল যে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইংৰাজী বিষয়টোৰ চিলেবাছত কি আছে। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ইংৰাজী চিলেবাছখনত আছে প্ৰথমে ৰিডিং স্কিল 10 নম্বৰৰ, অৰ্থাৎ এটা অপৰিচিত দফা দিয়া হ'ব যিটো পঢ়ি আগবঢ়াব লাগিব কেইটামান প্ৰশ্নৰ উত্তৰ। এইটো খুবেই সহজ। পৰৱৰ্তী সময়ত আমি এই 10 নম্বৰ কেনেকৈ পাব পাৰি সেই বিষয়ে কৌশল আগবঢ়াম। তাৰপিছত আছে এডভান্স ৰাইটিং স্কিল, মুঠ 25 নম্বৰৰ, 5 নম্বৰৰ এটা আৰু 10 নম্বৰৰ দুটা প্ৰশ্ন থাকিব আৰু ইয়াতো আমি 100% কমন প্ৰশ্ন আগবঢ়াম পৰৱৰ্তী ভিডিঅ'ত। গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণৰ 20 নম্বৰ, ইয়াৰ ভিতৰত থাকিব টেন্স 5টা, ভইচ 3টা, নেৰেশ্যন 2টা, প্ৰিপজিশ্যন আৰু চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন। আমি গ্ৰামাৰৰ এই 20 নম্বৰ সম্পূৰ্ণ পাম। আমি 100% প্ৰবেবল কুৱেশ্যন আগবঢ়াম আৰু গ্ৰুপ ডিত থাকিব দুখনকৈ টেক্সট বুক, এখন ফ্লেমিংগো আৰু আনখন ভিষ্টাছৰ। পৰৱৰ্তী ভিডিঅ'ত আমি মূল পাঠৰ আলোচনাত চিলেবাছৰ ওপৰত আৰু অধিক বিশদভাৱে আলোচনা কৰিম। দ্বিতীয়টো দৰকাৰী কাম হ'ল এখন দৈনিক ৰুটিন বনাই লোৱা। মনত ৰাখিবা, সময়ৰ কাম সময়ত নকৰিলে বিপদ নিজৰেই হয়। গতিকে সময় সদব্যৱহাৰ কৰিবলৈ এখন দৈনিক ৰুটিন বনাই লোৱাটো খুবেই জৰুৰী। তৃতীয় গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ইংৰাজীৰ ছাবজেক্ট, ভাৰ্ব, পাৰ্চন, নাম্বাৰৰ সম্পূৰ্ণ জ্ঞান থকাটো। আকৌ কৈছোঁ, ছাবজেক্ট, ভাৰ্ব, পাৰ্চন আৰু নাম্বাৰৰ সম্পূৰ্ণ জ্ঞান থকাটো। যেনে ধৰা ছাবজেক্ট কি? ছাবজেক্ট হ'ল যাৰ দ্বাৰা কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে ছাবজেক্ট বোলে। By whom a work is done or performed is called subject। আৰু ভাৰ্ব হ'ল ছাবজেক্টটোৰ দ্বাৰা অৰ্থাৎ কৰ্তাৰ দ্বাৰা সমাপন কৰা কাম। So what is verb? The work being performed by the subject। পাৰ্চন মানে হ'ল পুৰুষ। আমি পুৰুষ 3 প্ৰকাৰৰ বুলি জানো, যে প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন এণ্ড থাৰ্ড পাৰ্চন। এই পাৰ্চনৰ জ্ঞান সম্পূৰ্ণ থকাটো খুবেই দৰকাৰী। তাৰ পাছত আহিল নাম্বাৰৰ জ্ঞান, সংখ্যাগত জ্ঞান অৰ্থাৎ বচনৰ জ্ঞান। বচন কেই প্ৰকাৰৰ? একবচন আৰু বহুবচন, ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ। এই গোটেইখিনি কথা যেতিয়া আমি খৰচি মাৰি জানিম, তেতিয়া আমাৰ বাবে ইংৰাজী বিষয়টোত অধিক নম্বৰ লাভ কৰাটো খুবেই সহজ হৈ পৰে। এই তিনিটা বিষয় যদি সম্পূৰ্ণকৈ জনা থাকে তেন্তে সহজ হৈ পৰিব ইংৰাজী বিষয়টো, আৰু তোমালোকে গম নোপোৱাকৈ ক্ৰমান্বয়ে বাঢ়ি যাব তোমালোকৰ নম্বৰ। তোমালোকে যদি চিলেবাছ, ৰুটিন আৰু পাৰ্চন, নাম্বাৰ আটাইবোৰ বিষয়ে বিশদ আলোচনা বিচাৰা তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবা যাতে অন্যান্যসকলেও আমাৰ আলোচনাসমূহ লাভ কৰে।